हेलो बंधु बान्धवीসকল পোনপ্ৰথমতে সমূহ অসমবাসী ৰাজ্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ নতুন এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅটো হ'ব বিহুৰ উপলক্ষে সকলোৱে নিশ্চয় বিহুৰ কাৰণে যা যোগাৰ কৰিছে যেহেতু বিহু সকলোৰে ঘৰত পিঠা পনা লাৰু আদি সকলোবিলাক থাকিব দৈ চিৰা আৰু এফালে আমাৰ মায়ো পিঠা বনাবলৈ যা যোগাৰ চলাই আছে আৰু আজি যেহেতু উৰুকাৰ ভোজ খাবলৈ সকলোৱে নিশ্চয় আয়োজন চলাই আছে এইফালে আমাৰো মেজি বনাবলৈ ৰেডি কৰি আছে সন্ধিয়া লাগিবলৈ হ'ল প্ৰায় হেতু কাৰণে ভিডিঅটো ক্লিয়াৰকৈ অহা নাই আৰু ইয়াতে আমি প্ৰত্যেক বছৰে উৰুকাৰ ভোজ খাওঁ আৰু সেইভাবে আজি আপোনালোকো অকমান দেখাও বুলি ভাবিছো আৰু এইফালে এতিয়া খানা বনোৱা আৰম্ভ হৈছে আৰু সাহৰে লগতে ওছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত ওছে নাই মৰমে বুৱালো সাহৰে লগতে ওছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত ওছে নাই মৰমে বুৱালো ঐ কলি যাই হানি জানে নাচিলে হয় সুনত বুকুখন দেখালে হয় কোৱাটো আমি চুৰ নকৰোঁ আমি চুৰ কৰিবলৈ যাওঁতে আমি চেনিটাইজাৰ নিম প্লাছ আমাৰ কৰোণা ভেকচিনৰ কাগজটো নি মেলি আমি তাত হেৰিয়ক কিবা গৃহস্থ ঘৰত দেখুৱাব লাগিব তাৰ পিছতে গম পাম যে হয় বোলে আমি হেৰি কুকুৰা নিব পাৰিম নহ'লেতো কুকুৰা নিব নিদিব কাৰণ তেখেতলোকৰ ঘৰ বেমাৰ বিয়পিব সেইকাৰণে আমি এইখিনি কাগজ পত্ৰ গোটেইখিনি যোগাৰ কৰি লওঁ তো গাইজ আৰু এতিয়া ভাত খাবলৈ হৈ গ'ল আৰু এতিয়া চবে ভাত খাবলৈ বহিছে আৰু The next day. মৰ্নিং ফ্ৰেণ্ডছ আৰু এতিয়া বাজিছে 6টা আৰু যোৱাকালিতো দেখিলেই ঘৰৰ ওচৰ কেইঘৰ মানে আমি মিলি একেলগে উৰুকাৰ ভোজ খালোঁ আৰু আজি এতিয়া জ্বলাব লাগিব মেজি আৰু গা পা ধুই মেলি যাম আৰু এই মেজি জুয়ে যাতে সকলোৰে দুখ দুৰ্গতি সকলোবিলাক বিনাশ কৰি দিয়ে নাইকিয়া কৰি দিয়ে তাকে কামনা কৰিছোঁ আৰু এতিয়া আমাৰ মায়ে কি কৰি আছে চাওঁ আহক আমাৰ মায়ে ফালে ভাজি আছে কাৰাই ইখিনি মা কৰাই বুলি কয় আৰু এইফালে আমি চাহ আৰু পিঠা খাই আছোঁ চবেই আৰু এইফালে কৰাই হৈ গ'ল আৰু আজি ঘৰতে দেউতাই শৰাই এভাগ দিছে আৰু এইফালে এতিয়া যা যোগাৰ চলাই আছে আৰু এইফালে এতিয়া চাহ আৰু প্ৰসাদ খাই লওঁ আৰু তো ফ্ৰেণ্ডছ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু বিহু উপলক্ষে ভিডিঅ'টো বনালোঁ আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই আৰু বিহু বুলি সকলোৱে প্লিজ লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আকৌ নতুন এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই